Deepu cleared up Sankardev Sisu Vidya Niketan upholds tradition with Raksha Bandhan celebration. Joining the nationwide festivities, Deepu cleared up Sankardev Sisu Vidya Niketan today celebrated Raksha Bandhan with great enthusiasm, reinforcing the spirit of brotherhood and harmony. Speaking on the occasion, the school managing committee president Birendra Hanse said that the institution has been celebrating Raksha Bandhan every year, distinguished itself from many other schools in Karbi Anglong district. This festival itself a sense of fraternity, friendship, and love among all. As per Hindu tradition, its observance traces back to the era of the Mahabharata, Hanse remarked. The program reflected the school commitment of fostering unity by setting aside all caste differences and embracing the festival deeper message of mutual respect and affection. Karbi Anglong জিলাত হয়তো স্কুলবিলাকত হয়তো তেনেকৈ ৰক্ষা বন্ধন উৎসৱ বেছি পালন কৰা নহয় তথাপি ক্লিয়াৰডাপ শংকৰদেৱ শিশু নিকেতন বা শংকৰদেৱ বিদ্যা নিকেতন যিমান কাৰ্বি আংলং আছে সকলোবিলাকে ৰাখি বন্ধন উৎসৱটো পালন কৰা হয় কিয়নো এই ৰাখি বন্ধন উৎসৱটোৱে আমাক ভাতৃত্ব ভাৱ বন্ধুত্ব ভাৱ আৰু প্ৰেমৰ ভাৱ আমাক যোগায় আৰু সকলোকে প্ৰেমৰ ভাৱ ভাতৃত্ব ভাৱ যোগায়তো একোজন শক্তিশালী মানে জাতি হিচাপে আমি পৰিচিত কৰিব লাগে সেইকাৰণে ৰক্ষা বন্ধন উৎসৱটো আজি বহুত দিনৰ পৰা পালন কৰি আছে আৰু আজি এইটোৱে নহয় কাৰণ ৰক্ষা বন্ধন উৎসৱটো আজি মহাভাৰত যুগৰ পৰাও পালন কৰি আহিছে গতিকে সেই উৎসৱটো যিটো আমাৰ পৰম্পৰা এই পৰম্পৰাটো আমাৰ ক্লিয়াৰডাপ শংকৰদেৱ শিশু বিদ্যা নিকেতনো পালন কৰি আহিছে শিক্ষাৰ্থীসকলে তেওঁলোকে ভালকৈ বুজি পাইছে যে আমি ৰক্ষা বন্ধন উৎসৱটো উলহ মালহেৰে পালন কৰিব লাগে প্ৰত্যেক বছৰে আৰু এইটোৱে আমাৰ মাজত ভাতৃত্ব ভাৱটো জগাই তোলে ইয়াতে কোনো জাতি ভেদ নাই সকলোৰ মাজত একতাভাৱে আমি চলিব লাগে এই ভাৱনা তেওঁলোকৰ মাজত সদায় জগি আছে আৰু তেওঁলোকে ৰাষ্ট্ৰৰ কাৰণে তেওঁলোকে এখন বন্ধুত্ব ভাৱটো জগাই তুলি আহিছে